যোৱা নিৰ্বাচনত কিবা কিবি ষড়যন্ত্ৰ কৰিলে, তলৰ পৰাও কৰিলে, ওপৰেও কৰিলে, আৰু আমি 250 ভোটত হাৰি থাকিলো। গতিকে ইয়াৰ উত্তৰটো পাই যাব, বেছি দিন নাই, বহাগ বিহুৰ আগে আগে নিৰ্বাচন হ'ব, আৰু আমি এই উত্তৰটো তেতিয়াই দিব লাগিব। UPPL আৰু তলৰ ফালে নাহে, যি আহিল ইয়াৰ পৰা আৰু UPPL অহা 20-25 বছৰ 30 বছৰ সদায় ওপৰতে যাব। আপোনালোকে আজি লিখি ৰাখক। 5টা বছৰত বড়োলেণ্ডত কোনো ধৰণৰ হিংসা, জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ তেনেকুৱা পৰিৱেশ নাছিলে। এই বড়োলেণ্ডত এই 5টা বছৰত বড়ো অনাবড়ো যি পৰিৱেশ, এই পৰিৱেশটো পৰিৱৰ্তন হ'ল, আৰু আমাৰ 26টা জনগোষ্ঠী হাতত হাত ধৰি একেলগে আগবাঢ়ি যাব পৰা এটা পৰিৱেশ আহিছিলে। আজি তেখেতসকলে সব জনগোষ্ঠীকে ঠগাবলৈ চেষ্টা কৰে। কাকবা ST দিম বুলি ঠগায়, কাকবা মাটি দিম বুলি ঠগায়, কাকবা চাকৰি দিম বুলি ঠগায়, যুৱ যুৱতীসকলক 2 লাখ টকা দিম বুলি ঠগায়, আৰু আগৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰি দি এই ল'ৰা ছোৱালীবিলাকক, শিক্ষিত যুৱ যুৱতীসকলক হাৰাশাস্তি কৰিছে। আজি আকৌ কৰিছে, যি মাষ্টৰৰ চাকৰি সব প্ৰক্ৰিয়া আমি শেষ কৰি থৈ আহিছো, তাৰ পিছতো আজি চাকৰি দিব পৰা নাই। এই চাকৰি মাত্ৰ 10 দিন লাগিছিলে, 10 দিনত কাম কমপ্লিট হ'লহেঁতেন, কিন্তু আজি 5 মাহ হ'বলৈ গৈ আছে, এই 1200 চাকৰি আজিলৈকে দিব পৰা নাই। কিয় দিব পৰা নাই? মই নিজে চৰকাৰ চলাই আহিছো, এই কাৰণে দিব পৰা নাই। ইয়াত তেখেতসকলে পইচাৰ ধান্দা কৰিছে, ইয়াৰ কাৰণে দিব পৰা নাই, নহলে চাকৰি দিব নোৱাৰাৰ একো কথা নাই। 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল, ইণ্টাৰভিউ হৈ গ'ল, এইটো এটা জাষ্ট প্ৰচেছ এটা কৰি চাকৰি দিব লাগে, এই চাকৰি দিব পৰা নাই। কিয় দিব পৰা নাই? কাৰণ তেখেতসকলে এই চাকৰিটো দিব বিচৰা নাই। এই চাকৰিটো আজি আছে বুলি কৈ ঠগাই পেলাই ভোট ল'ব বিচাৰিছে আৰু পইচা ল'ব বিচাৰিছে। এইটো BPFৰ পুৰণা নীতি। তো সেইকাৰণে আজি আমি সকলো এই সময়ত আমি বুজিব লাগিব, বড়োলেণ্ড অঞ্চলৰ শান্তি সম্প্ৰীতি সমন্বয় গোটেই আমি যদি মিলি জুলি আগবাঢ়ি যাব লাগে, UPPLৰ মডেলৰ ৰাজনীতিটো আমি আগবঢ়াই লৈ যাব লাগিব। আমি বিচাৰিছো শিশুসকল সুৰক্ষিত হওক, মদ ভাং জুৱা এই পৰিৱেশৰ পৰা আমি সমাজক উদ্ধাৰ কৰিব লাগে। এটা সময়ত অস্ত্ৰৰ জনজনানী, আৰ্মি পুলিচ বড়োলেণ্ডত বজাৰত যাবলৈ ভয় কৰে, স্কুল কলেজত যাবলৈ ভয় কৰে, আৰু যোৱা 5টা বছৰত সব আৰ্মি কেম্প, CRP কেম্প, BSF কেম্প যি অপাৰেশ্যনত আহিছিলে, এইবিলাক সব উঠাই নিয়া হ'ল, কিন্তু আকৌ আজি মোতায়েন কৰিব লগা হ'ল। জাতি জনগোষ্ঠীৰ মাজত লাহে লাহেকৈ আকৌ শংকা সন্দেহ বাঢ়িছে, চৰকাৰী আঁচনিবিলাকত কৰাপশ্যন বাঢ়িছে, কোনো এটা কথা স্পষ্ট নাই কি কৰিব কি নকৰে। আমি 24 ঘণ্টা মাটিৰ অধিকাৰ, মাটিৰ যিবিলাক কাগজ পাতি পাব লাগে ৰাইজে, 24 ঘণ্টা বৈষম্যতি আঁচনিৰ দ্বাৰা দিয়া আৰম্ভ কৰিছিলে, আজি সেইটো আকৌ বন্ধ কৰি দিলে। সকলো দুখীয়া মানুহকে 1 বিঘা ভূমিহীন মানুহক মাটি দিয়া কাম আৰম্ভ কৰিছিলো, এইটো আকৌ বন্ধ হৈ গ'ল। আদিবাসীসকলৰ সমস্যা, কোচ ৰাজবংশীৰ সমস্যা, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, এই সমস্যাবিলাকক এটা সমাধান বিচাৰি সমাধান সূত্ৰ ওলাই পেলাই আমি লাহে লাহে কাম কৰা আৰম্ভ কৰিছিলো। কিন্তু যোৱা নিৰ্বাচনত তেখেতসকলে আমাৰ মিছা কথাবিলাক কৈ পেলাই, আমাৰ ওপৰত ষড়যন্ত্ৰ কৰি পেলাই, বিশেষ জনগোষ্ঠীবিলাকক নিজৰ ফালে আনি পেলাই আজি সেই জনগোষ্ঠীক ঠগালে। এই কথাটো আজি চবে গম পাইছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, ৰাজনীতি কৰাৰ নামত মানুহক ঠগাব লাগে তেনেকুৱা একো নাই। ৰাজনীতি কৰাৰ নামত মানুহক প্ৰলোভন দিব লাগে এনেকুৱা একো নাই। ৰাজনীতি কৰাৰ নামত মানুহক সেৱা কৰিব লাগে, মানুহক মৰম কৰিব লাগে, দুখীয়া গৰীব মানুহক সহায় কৰিব লাগে, ৰাইজৰ সমস্যা সমাধান কৰিব লাগে। আমাৰ চৰকাৰৰ সময়ত প্ৰায় 2700 কিলোমিটাৰ ৰাস্তা বনোৱা হ'ল, 2000তকৈ বেছি মন্দিৰবিলাকত, থানচালিবিলাকত, বিভিন্ন আমাৰ চাৰ্চবিলাকত, আমাৰ মছজিদবিলাকত
2 লাখ টকা দিয়া হল এই ইমান ভাল আঁচনিটো আজি বন্ধ কৰি দিয়া হল ছাত্ৰ ছাত্ৰীৰ কাৰণে সুপাৰ 50 আজি এছিএস আমাৰ ল'ৰা পাইছে বহুত ইঞ্জিনিয়াৰ হৈছে ডক্টৰ হৈছে এই সুপাৰ 50টো তেখেতসকলে বন্ধ কৰিলে বিভিন্ন আজি যিবিলাক ভাল ভাল আঁচনি এইবিলাক বন্ধ কৰিলে ইয়াৰ পৰা এইটোৱে বুজা যায় তেখেতসকলৰ ৰাজনীতিক দূৰদৰ্শিতা নাই ৰাইজৰ কাৰণে ৰাজনীতি কৰা নাই নিজৰ ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিছে আজি বড়োলেণ্ডৰ জৰিয়তে 26টা জনগোষ্ঠীৰ কাম কৰিছো এই এছেম্বলি ইলেকশ্যনত 15টা সমষ্টিৰ আমি ইলেকশ্যনত অংশগ্ৰহণ কৰিব বিচাৰিছো আৰু 10ৰ পৰা 13 জন এমএলএ জিকি অসম বিধানসভাত গৈ অসমৰ 146টা কমন জনগোষ্ঠীক আমি সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ বিচাৰিছো এই নিৰ্বাচনত বড়োলেণ্ড অঞ্চলৰ ৰাইজে উত্তৰ দিবলৈ ৰেডি হৈ আছে তেখেতসকলে সবে য'ত গাঁৱে ভূঞে আমি য'তে যাওঁ কৈছে যে ইউপিপিএলে ভাল আছিল ইউপিপিএলে ভাল আছিল আজি মানুহে সবে বুজি পাইছে গতিকে আজি ইউপিপিএল ভাল আছিল আৰু ইউপিপিএল ভালে আছে আৰু ইউপিপিএল ভালে থাকিব সদায় ৰাইজৰ কাম কৰিব ইয়াত কোনো সন্দেহ নাই বিপিএফ আহিলে বুঢ়ে দিন আহে ইউপিপিএল আহিলে আগছে দিন আহে এই কথা স্পষ্ট হৈ গ'ল আমি শুনিছিলো ওচৰ চুবুৰীয়া ৰাইজত কোনোবা দলৰ শাসন আহিলে বহুত গণ্ডগোল হয় ওচৰ চুবুৰীয়া দেশবিলাকত আৰু কোনোবা দলৰ প্ৰধানমন্ত্ৰী আহিলে শান্তি হৈ যায় এতিয়া আমাৰ নিজৰ জায়গাতে আমি দেখিবলৈ পালো ইউপিপিএল আহা মানে শান্তি আহা নিৰাপত্তা আহা সমন্বয় আহা ৰাতি 12টা 1টা 2টা 1টা যিখিনি সময়ত ঘৰৰ পৰা মানুহ ওলাই যাব পাৰে আৰু ইহঁতৰ চৰকাৰ আহিলে ঘৰৰ পৰা ওলালে কাৰোবাৰ ডেগাৰ মাৰে কাৰোবাৰ সোণা চুৰি কৰি লৈ যায় এটিএম চুৰ কৰে কোনো খবৰ নাই চৰকাৰ আছে নে নাই ইয়াৰ কোনো হিচাপ নাই এই পৰিৱেশটো আমি ইয়াত আহিবলৈ নিদিও এই সংগ্ৰাম ইউপিপিএলে সাকসেস কৰিব আৰু বড়োলেণ্ডৰ ৰাইজক সুশাসন পুনৰ অনা হ'ব ৰাইজক শান্তি নিৰাপত্তা দিয়া হ'ব এই কাৰণে মই দীঘলীয়া কথা নকওঁ ইলেকশ্যন আহি আছে সদৰাইজ এটা ভাল সুযোগ আহিছে এছেম্বলিত আমি ভালকে সবে ওলাই পেলাই ভোট দিব লাগিব আৰু 15টা সমষ্টিত আমি ধুনীয়া ধুনীয়া কেণ্ডিডেট বাছিছো যি কেণ্ডিডেট বিলাকে ৰাইজৰ লগত 24 ঘণ্টা থাকিব ৰাইজক নঠগাই ৰাইজৰ কাম কৰিব বতাহ বৰষুণ আহিলেও বানপানী আহিলেও সদায় ৰাইজৰ লগত থাকিব তেনেকৈ কিছুমান কেণ্ডিডেট ইতিমধ্যে আমি সিলেকশ্যন কৰিছো আৰু সেই কেণ্ডিডেট বিলাকক লাহেকৈ আমি এনাউন্স কৰিম এতিয়া আমি বহুতে সুধি আছে যে কি হৈছে কি হ'ব স্পষ্ট কথা এতিয়ালৈকে আমি এনডিএত আছো কিন্তু আৰু কিমান দিন থাকিম ইয়াৰ সিদ্ধান্ত আমি ল'ম আমাৰ হাততে টাইম আছে ইয়াৰ সিদ্ধান্ত আমি ল'ম এই কথাবিলাক আপোনালোকক জনাম কিন্তু ইউপিপিএলৰ নীতি স্পষ্ট ইউপিপিএলে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ গঠন হৈছে এই 35 লাখ জনসাধাৰণক সেৱা কৰাৰ কাৰণে আমি দায়িত্ব লৈছো আৰু এই কাম আমি সদায় কৰি যাম এই কাৰণে আহি থকা যি এছেম্বলি নিৰ্বাচন ইয়াত সকলো জাতি জনগোষ্ঠী যেনেকে উদালগুৰিৰ পৰা পৰ্বতজৰালৈ গোসাইগাঁৱলৈ ওলাই আহিছে আজি দতমাটো আপোনালোকে ওলাই আহিছে বিপিএফে কৈছিলে ইউপিপিএল বোলে 0 হৈ গ'ল 0 হ'ল নেকি দতমাত ইউপিপিএল দতমাত 0 নেকি আজি এই প্ৰত্যেক ইয়াৰ উত্তৰটো পাব এই কাৰণে আমি দতমাত আহিছো